50 years, everything was destroyed. And if they are still asking for the... মণিপুৰৰ দুই নিৰ্যাতিতাৰ ভয়ংকৰ বিৱৰণ এগৰাকী কংগ্ৰেছ সাংসদৰ সন্মুখত কান্দি কান্দি বৰ্ণনা কৰিলে সকলোবোৰ ঘটনা কেনেকৈ সংঘটিত হৈছিল দুইগৰাকী যুৱতীৰ লগত ভয়ংকৰ ঘটনাটো যুৱতী দুইগৰাকীয়ে কান্দি কান্দি উল্লেখ কৰি কয় যে আৰক্ষীৰ সন্মুখতে আমাক ধৰ্ষণ কৰা হৈছে আমাক উলংঘ কৰি দুৰ্বৃত্তই পেৰেড কৰোৱাইছিল মণিপুৰৰ আৰক্ষীৰ হাতত সুৰক্ষিত নহয় মহিলা আশ্ৰয় শিবিৰতো সুৰক্ষিত নহয় মণিপুৰৰ নাগৰিকসকল ইয়াৰ লগতে উল্লেখ কৰি কয় যে উন্মুক্ত অৱস্থাত শৌচাগাৰ নিৰ্মাণৰ অভিযোগ লগতে বিশুদ্ধ খোৱা পানী খাদ্যৰ অভাৱ আশ্ৰয় শিবিৰত এই সকলোবোৰ কথাই ভুক্তভোগী দুইগৰাকী যুৱতীয়ে কান্দি কান্দি উল্লেখ কৰিলে কংগ্ৰেছ সাংসদৰ সন্মুখত हम लोगों ने पीड़ित परिवार से भी मिला जिस तरह से कारगिल में युद्ध में शामिल था अपने भारत भूमि को बचाने के लिए कारगिल में खूब लड़ाई लड़ा लेकिन मैं अपने घर के पत्नी के लिए कुछ नहीं कर सका जो उनको कपड़ा उतार के परेड करवाए इन्होंने और दो माँ बेटी के साथ बलात्कार हुआ है और बलात्कार पुलिस के सामने हुई है वो लड़की खुद कह रही है हमको बताई है वो लड़की